So hello guys, good morning. কি খবৰ? Myself Tushal and welcome back to another video. আজি হল Sunday আৰু Sunday মানে জানে আৰু গাহৰি এটা গাহৰি লাগিব Sunday মানে তো গাহৰি। So আজি মানে এটা গাহৰি নতুন এটা ৰেচিপি বনাম। আজি অলপ বেলেগ ধৰণৰ ৰেচিপি বনাম অলপ। আজি এতিয়া দেখিলে আপোনালোকে একদম কাটি মেলি থৈছো মই। আজি লাই শাক থাকিব, গাহৰি থাকিব, পিঁয়াজ থাকিব, জলকীয়া এইটো আপোনালোকে দেখিছে, ৰচুন, গাৰ্লিক আৰু এইফালে দেখিছে অলপমান ইলাচি দালচিনি, এটা গৰম মছলা অলপমান খুদি লৈছোঁ। আৰু এটা মেইন বস্তু থাকিব, সেই মেইন বস্তুটো আপোনালোকে কি হয় গম পাই যাব। সেইটো মেইন বস্তুটো দি মেইন টেষ্টৰ কাৰণে আজি সেইটোৱে মেইন টুইষ্টৰ বস্তু। আৰু আপোনালোকে ভাবিছে চাগে লাই দিছোঁ, লাই গাহৰি হ'ব বুলি। লাই গাহৰি হ'ব, তাৰ লগত এটা টুইষ্ট থাকিব। সেই টুইষ্টটো আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাওক বা গম পাব। এটা ইউনিক ষ্টাইলত আজি পৰ্ক বনাব গৈ আছোঁ। আমাৰ মেইন বস্তু আজি গাহৰি একদম ধুনীয়া, আজি চানডে মাৰ্কেটৰ পৰা আনিছোঁ একদম ফ্ৰেছ গাহৰি লোকেল। তাৰপিছত এইফালে আছে আমাৰ মেইন লাই শাকটো মেইন দেই একদম। কিন্তু লাই শাকটো বহুত দাম হৈ আছে এইকেইদিন, লাই শাকটো বহুত দাম লৈছে। ইমানখিনি লাই শাকতে কিমান 50 টকামান লৈছে এনেকুৱা। ত' আমি তেল কমটিকৈ দিম, গাহৰিত বেছি তেল নালাগে যিহেতু, আমি কমটিকৈ তেল দিম। ত' এইটো মেইন বস্তু আছে, এইটো আছে আপোনাৰ বিলাহী পেষ্ট, টমেট' পেষ্ট, এইখিনিৰ পৰা মিক্সাৰ এটা খুলি লৈছোঁ, এটা বিলাহী দিছোঁ। চ' আমি প্ৰথম এতিয়া গাহৰি দিব লৈছোঁ, তেলত প্ৰথম গাহৰি দিব লাগিব। গাহৰিটো ভাজি ল'ব লাগিব অলপমান। অলপমান নিমখ দিম, বেছি নিদিওঁ, পাছতকৈ আকৌ দিব লাগিব। এতিয়া এনেই অলপমান হালকা চাহ। তো আমাৰ মাংসখিনি এতিয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ফ্ৰাই কৰি আমি এতিয়া উলিয়াই ল'ম, উলিয়াই ল'ব লাগিব। নেক্সট হৈছে এতিয়া পিঁয়াজ দিব লাগিব। আমি গাহৰিখিনি উলিয়াই থৈছোঁ দেখিছে। ৰচুন যোনখিনি পিচ কৰি থৈছোঁ সেইখিনি দিব লাগিব, ৰচুন। এতিয়া যাব দুটা গ্ৰীণ চিলি 4টা দিছোঁ। তো অলপমান যোনটো মছলা আমি ইলাচি দালচেনি এইটো দিব লাগিব। হালধি দিম এতিয়া, হালধি। এতিয়া যাব আমাৰ নিমখ, চল্ট স্বাদ অনুসাৰ। আপোনালোকে দেখিব পাইছে মই একদম তেল একদম কম ইউজ কৰিছোঁ আজি, একদম কম এমাউণ্টত তেল ইউজ কৰিছোঁ। যিহেতু গাহৰি নিজৰ তেল থাকেই, সেইটো এটা বেলেগ টেষ্ট। তো পিঁয়াজখিনি য়েল্ল' হোৱাৰ পিছত আমি এতিয়া পৰ্ক যোনটো ফ্ৰাই কৰি লৈছিলোঁ, সেই পৰ্ক ফ্ৰাইটো দি দিছোঁ। সেইবোৰ অলপ গেছটো বঢ়াই দিম, হিলাব লাগিব। এতিয়া আমি দিম টিখালাল এভাৰেজ হট চিলি পাউডাৰ। এইটো লাগিব, এইটো ষ্টাইলত পৰ্কত মানে ৰেড চিলিটো লাগিব। আপোনালোকক যে কৈছিলোঁ আজি মেইন টুইষ্ট বস্তুটো বুলি, এইটোৱে গাজ টেঙা দিম। এতিয়া নেক্সট গাজ টেঙা দিব লাগিব, বেম্বো শ্বুট এণ্ড মিক্স কৰি দিব। এতিয়া অলপ পৰ্কটো বেলেগ ধৰণৰ হ'ব গৈ আছে, মানে আজি অলপ নাগা ষ্টাইল উইথ আছামিজ ষ্টাইল মিক্স। সেইটো অলপ ইউনিক ৰেচিপি এটা বনাই আছোঁ মই আজি। কেনেকুৱা হয় নাজানো, ভালেই হ'ব। ইমান দিনে বনাই আছোঁ যেতিয়া, ইমান দিনে যদি ভাল হৈছে আৰু ভালেই হ'ব লাগে। চ' আপোনালোকে ভিডিঅ'টো চাই যাওক, ৰেচিপিটো একদম পূৰা ধুনীয়াকৈ আপোনালোকক দেখাম ভিডিঅ'ৰ ৰেচিপিটো পূৰা। এতিয়া কালাৰটো আহিছে, দেখিব পাইছে কি ধুনীয়া আছে কালাৰটো। এতিয়া আৰু পিছত আৰু ধুনীয়া হ'ব। আৰু বহুত বস্তু দিব আছে। এতিয়া লাই শাকটো দিব আছে, মেইন লাই শাকটো দিম অলপ পাছত ভাজি পিনে। দেখিব পাইছে এতিয়া লাই শাক দি আমি পূৰা ভাজি আছোঁ। লাই শাকটো কি ধুনীয়া গোন্ধ। আজি আমি দুটা দিছোঁ, মানে বেম্বো শ্বুটো দিছোঁ, আমি লাই শাকো দিছোঁ, দুটা একেলগত। এয়া দেখিব পাইছে আমাৰ গাহৰি এইফালে সিজিছে আৰু হেতা এতিয়া আমি অলপ হিলাব লাগিবতো, ঠিক আছে। এতিয়া দেখিছে আমাৰ গাহৰিখিনি কি ধুনীয়া হৈছে কালাৰটো। বৰ্তমান লাই শাক গলিছে। আৰু এতিয়া এতিয়া আমি দিম বিলাহী যোনটো পেষ্ট বনাইছিলোঁ, সেই পেষ্টটো দি দিম। আকৌ ঢাকনিখন মাৰি থৈ দিম অলপ পাছত, বিলাহী পেষ্ট দিয়াৰ পিছত। এতিয়া আৰু অলপমান 10 মিনিটছমান ভাজিব লাগিব ধুনীয়াকৈ কালাৰটো নোলাকে। তাৰপিছত আমি পানী দিম ইয়াত। আমি এতিয়া পানী দিম অলপ। কালাৰটো দেখিব পাইছে কি ধুনীয়া হৈছে। পানী দি দিছোঁ, 1 গিলাচ পূৰা গৰম পানী। আৰু অলপ গ্ৰেভিটো ডাঠ কৰা লাগে আৰু অলপমান সিজাব লাগিব।
তাৰপিছত আৰু হৈ যাব আৰু গ্ৰেভিটো ধুনীয়া হৈ যাব চাই থাকক ভিডিঅ'টো এতিয়া আমি মাংসটো চাওঁ হওক কি পৰিস্থিতিত আছে উলিয়াব লাগে ঢাকনিটো খুলিব লাগে ঢাকনিটো গৰম দেখিব পাইছে wow it's called NAGA and Assamese style chicken sorry not chicken pork ফাইনালি আমাৰ হৈ গৈছে আপোনালোকক ভালকৈ প্লেটত উলিয়াই দেখাই আছোঁ মাংসখিনি এতিয়া গেছটো অফ কৰি দিম ধুনীয়াকৈ ৰেডি টু ইট তো আপোনালোকৰ ডাইনিং টেবুলতে লগ পাইছোঁ আৰু নেক্সট আমি ডাইনিং টেবুলত লগ পাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো তো ফাইনেলি আমাৰ পৰ্ক ৰেডি পৰ্ক উইথ বেম্বো শ্বুট এণ্ড লাই ৰেডি হৈ আছে দেখিছে কি দেখিব কি ধুনীয়া আছে কালাৰটো আপোনালোকে গোটেই ট্ৰাই কৰিব পাৰে বহুত ধুনীয়া আছে কালাৰটো আৰু আমি এতিয়া খাই টেষ্ট কৰি চাম কেনেকুৱা হৈছে চ' আমাৰ কমপ্লিট ৰেচিপি বনোৱা হৈ গ'ল এতিয়া পৰ্ক চ' ফাইনেলি আমাৰ পৰ্ক ফাৰ্ষ্ট টেষ্ট কৰিব গৈ আছোঁ মজা খাইছা আজি মাও আহিছে মাও খাইছে খাইছা কেনেকুৱা টেষ্ট ধুনীয়া আছে মানে ঠিক আছে তেতিয়াহ'লে আমি খাই লওঁ বহুত ধন্যবাদ যোনে যোনে মোৰ ভিডিঅ'টো শেষলৈকে চালে আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে টাটা বাই বাই